Dilo, sislo. Bye bye bye. Habare bare bhaga. Bye bye. Welcome. So guys, আমার মাঝ আছে ইয়া ধনদা মানে ধন এন্টারটেইনমেন্ট। হেল্ল' গাইজ, গুড মৰ্ণিং, সুপ্ৰভাত। আপোনালোকৰ বাৰু ভালনে? মই আছোঁ দিয়ক আৰু আপোনালোকৰ কৃপাত আৰু ভালে কুশলে। আজি মানে মোৰ লগততো নাই, সি তাৰমানে তাৰ কিবা অলপ পাৰ্চনেল কাম আহিল ঘৰৰ, সেইবাবে সি ঘৰত যাব লগা হ'ল। সি আহিব কালি পৰহিৰ ভিতৰতে আহিব। আপোনালোকে আগৰ ব্লগ দুটাত ভাল মৰম দিছে, ভাল লাগিল চাই। আৰু এইটো ব্লগ মানে সিমান এটা দূৰত নাযাওঁ আৰু মানে এনে ওচৰৰ পাজৰে আৰু চাহ বাগান আছে ইয়াতে, সেয়া দেখাম। আৰু প্লাছ এনে অলপ কাম আছে, সেইখিনি কামখিনিও কৰিম। আপোনালোকে ভিডিঅ'টো চাই দিয়ক। হেল্ল' গাইজ, আমি বৰ্তমান গৈ আছোঁ। এতিয়া পালোঁ কলমাৰী কালী মন্দিৰ। হেল্ল' গাইজ, আমি বৰ্তমান আহি পালোঁ ভালুকজুবি। চ' এতিয়া মোৰ অলপ কাম আছে। আমাৰ লগত আছে হেই ব্ৰ' হনু ব্ৰ'। এতিয়া মোৰ অলপ কেছ ওলাও, পইচা ওলাই লওঁ। এতিয়া ঘৰত পইচাটো দিওঁ আৰু অলপমান ফুৰিব যাওঁ। আমি বৰ্তমান তেল দিব, তেলটো ভৰাই লওঁ। ইয়াতে এটা আচৰিত কথা, ইয়াৰে তেল ডিপত লেডিছে তেল দিয়ে, মানে পইচা লেডিছে লয় আৰু তেল চেল ভৰাই লেডিছেই দিয়ে। আচৰিত কথা ন গাইজ? পইচাকেইটা দি আহিলোঁ। এতিয়া আমি অলপ চাহ বাগানৰ ফালে ফুৰিব যাম। এইফালেদি মজা গ্ৰীণ প্লেচ বে। গাইজ, ৰাস্তা একদম বেয়া আৰু ইফালে। আমি আহি পালোঁ বৰ্তমান
চাহ বাগানৰ মাজে মাজে গৈ আছোঁ আৰু সেইফালে চব চাহ বাগান চাৰিওফালে সেইবিলাক নতুনকৈ দিছিলে চাহ বাগান সেইবিলাক আগৰে নেকি চাৰিওফালে একদম চাহপাত বাগান ধুনীয়া পৰিৱেশ আৰু এইফালে চাহ বাগান আছে আৰু ইফালে ধানৰ বাগান মানে ধানৰ খেতি আৰু समझा ना ৰ'দত কাম কৰি আছে এই বাইদেউকেইটাই ইমান গৰমত কষ্ট কৰি আছে চেলুট একদম বাইদেউ আগত সৰু সৰু কেইটামান বাচ্চা দেখিছিলোঁ স্কুলত খেলি থকা সিহঁতৰ বাবে চিপছ আৰু চকলেট লৈছোঁ যদি লগ পাওঁ দি দিম আৰু সিহঁতক বাচ্চাকেইটাক লগ পালোঁ এইকেইটা খেলি আছে বাবু এফালে চিপছ দিলোঁ চিপছ ল ৰ'বা ৰ'বা খাব দে গোটেইকেইটা ভাগে বাই 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 এখন যাম ঘৰত আমি এতিয়া ঘৰত যাম অলপ আৰু আমাৰ লগৰ এটা আহি আছে মানে গোৱালপাৰা ইউটিউবাৰ আৰু সন্ধ্যা আহি আছে তো তাক লগ কৰিব লাগিব সৰু বাচ্চাবিলাক ভাল লাগিছে কিবা এটা আহি পাইছে এতিয়া ধন এণ্টাৰটেইনমেণ্ট হাই চাওক এতিয়া আমি অলপ ফুৰি আহোঁ ধনদাৰ লগত আপোনালোকে চাই দিয়ক অকণমান আহিছোঁ ধনদাৰ লগত চাওমিন খাব ধন্দা আছে ধন্দা কিবা কৈ দিয়া চাওমিন খাওঁ ভোক লাগিছে ভোক লাগিছে চাওমিন খাই দিওঁ আমাৰ মাজ আছে এতিয়া ধন্দা মানে ধনে এণ্টাৰটেইনমেণ্ট আচল নামটো তোমাৰ ধনেশ্বৰ তোমাৰ ভিডিঅ' ইমান দিন কিয় অহা নাই মানে তুমি ভিডিঅ' দিয়া নাই বহুত দিন হ'ল মুঠতে মোৰ দোকান এটা ঘৰত শিকি আছোঁ তো টাইমটো মিলাব পৰা নাই আহিম অলপ টাইমটো এডজাষ্ট কৰে বহুত দিন তোমাৰ ভিডিঅ' চোৱা নাই দিয়া কম দিছে না ভিডিঅ' মন নাযায় আহিলে অলপ ভাল লাগে মন যায় আপোনালোকে চেক কৰি লওক ধনে এণ্টাৰটেইনমেণ্ট আছে ইউটিউবত আগতে দিছিলোঁ এতিয়া লকডাউনৰ পৰা এনেকৈ ডাউন তাৰপিছত দোকান খুলিলে দোকানতে ব্যস্ত হৈ থাকে আজিকালি সেইকাৰণে ভিডিঅ'টো দিব পৰা নাই লাহে লাহে দি থাকিব আৰু দিয়া আমাৰ বাবু চেনেলটা ছাবস্ক্ৰাইব কৰিব হা আৰু শ্বেয়াৰ কৰিব দিয়া বহুত ঘূৰি আছে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ঘণ্টা বটনটো ক্লিক কৰি দিব চ' অলপমান আপোনালোকে লাইক শ্বেয়াৰ কৰিলে অলপ মটিভেশ্যন পাওঁ সেইখিনি কৰি দিয়ক